আজি আমি এটা বাদামৰ ৰেচিপি ট্ৰাই কৰিছোঁ। বাদামৰ ৰেচিপি মানে এইটো চাটনি। প্ৰথমে আমি বাদামখিনি তিয়াই ল'লোঁ, তাৰ পাছত এই বাকলিখিনি আমি গুচাই ল'ব লাগিব। মায়ে কৰিছে, মই কৰা নাই কিন্তু। ভাজি লৈ পেলাই বাকলিখিনি গুচাই ল'ব লাগিব। তাৰ লগত আমি দিম এয়া নৰসিংহ পাত আনি থৈছোঁ। এতিয়া আমি মিক্সি বাতিটোত এয়া বাদাম লৈ লৈছোঁ আৰু লগতে আমি জলকীয়াও দি দিম। আমি এতিয়া নিমখ দি দিম অকণমান সোৱাদ অনুসৰি। আমি কেইফুটামান নহৰু ইয়াতে দি দিম, লগতে পানী এখপো আমি দি দিম। এতিয়া আমি এইটো ঢাকনটো মাৰি লৈ এতিয়া আমি চাম হৈছেনে নাই পেষ্টটো। এতিয়া আৰু অকণ পানীৰ প্ৰয়োজন হ'ব। পানী অকণ দি আমি আৰু এবাৰ ব্লেণ্ড কৰি ল'ম। আমি তেলখিনি গৰম হোৱাৰ পাছত আমি এটুকুৰ ইলাচি দি দিম। তেলখিনি গৰম হোৱাৰ লগে লগে আমি দালচেনি এটা দি দিম, লগতে আমি শুকান জলকীয়া আৰু এতিয়া আমি জিৰা কেইটামান দি দিম বা ক'লা জিৰা দিলেও হ'ব। এতিয়া আমি ইয়াতে নৰসিংহ পাতকেইটা যে লৈছিলোঁ, সেই পাতকেইটা আমি ইয়াতে তেলতে দি দিম। এতিয়া আমি সেই চাটনিখিনিৰ লগত এই পেষ্টটো আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। খাই কেনেকুৱা লাগে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব কমেণ্টত। আমি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। দেখিছেনে কালাৰটো কি ধুনীয়াকৈ চেঞ্জ হৈ গৈছে। ই খাবলৈ একদম সঁচাই বিৰাটেই ধুনীয়া। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু ট্ৰাই কৰি কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব।